হাই ফ্ৰেণ্ডছ, অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো যোৱাটো খণ্ডত আপোনালোকে দেখিছে যে সপোন আৰু প্ৰিয়াংশীয়ে কথাবোৰ উপলব্ধি কৰি সপোনৰ ঘৰলৈ উভতি অহাৰ লগতে প্ৰীতম আৰু দ্বিতীয় মিলন হৈ দ্বিতীয়ৰ মাক দেউতাকৰ পৰা আশীৰ্বাদ ল'বলৈ আহে। আৰু আনফালে অনুষ্কাই প্ৰীতমক পাবলৈ কৰি থকা সকলো ষড়যন্ত্ৰ নিজৰ মুখেৰে স্বীকাৰ কৰিবলৈ বাধ্য হৈ প্ৰীতমক দ্বিতীয়ৰ হাতত গতাই দিয়ে। এতিয়া বাৰু অনুষ্কাই প্ৰীতমক দ্বিতীয়ৰ হাতত যিমান সহজে গতাই দিছে, সিমানেই সহজে প্ৰীতমক মনৰ পৰা পাহৰিব পাৰিবনে, নে আকৌ কিবা ডাঙৰ ষড়যন্ত্ৰ ৰচনা কৰিব? গতিকে এই সকলোবোৰ জানিবলৈ চাওক অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।